এতিয়া সম্পূৰ্ণ মেখেলাখন মই আপোনালোকক দেখুৱাই দিছোঁ চাব পাৰে এটা হেভি ডিজাইনত বনাইছোঁ তো আঁঠুলৈকে ফুল আছে হ'ব এইটো আৰু কি বুলি কয় ওপৰ ফালে তেনেকৈ গাত আৰু একো ফুল দিয়া নাই মেখেলাখনৰ নমস্কাৰ মই ৰূপাই মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আজি কাপোৰযোৰ বনোৱাৰ কাৰণে মই এযোৰ উকা মিক্স পাটৰ কাপোৰ লৈছোঁ মিক্স পাটৰ কাপোৰযোৰ হৈছে নেভি ব্লু কালাৰৰ আৰু ইয়াতে মই এই কাপোৰযোৰত মই আজি এটা হেভি মিচিং ডিজাইন বনাই দেখুৱাম আপোনালোকৰ লগত আশা কৰোঁ ভিডিঅ'টো ভাল পাব বুলি তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কাপোৰযোৰ কেনেদৰে বনালোঁ আপোনালোকক দেখুৱাম ডিজাইন ইয়াতে মই কাপোৰযোৰৰ ডিজাইনটো বনাবৰ কাৰণে প্ৰথমতে কাপোৰখন পকাত পাৰি লৈছোঁ আপোনালোকেও ঠিক সেইদৰে প্ৰথমতে পাৰি ঘৰকেইটা মিলাই ল'ব তাৰ পাছতহে আঠা লগালে আঠা লগাব পাৰে চিলালেও চিলাই ল'ব পাৰিব ইয়াতে মই 17ৰ পৰা ফুল লৈছোঁ ঘৰটো বনাবৰ কাৰণে পিংক কালাৰটো দি মই ঘৰটো ষ্টাৰ্ট কৰিম সেইটো কাৰণে ইয়াতে 17ৰ পৰা ফুল আছে 17ৰ পৰা ফুলেদি মই 17ৰ পৰাহে ঘৰটো বনাম এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ মই এইটো জোখ এটা লৈ থৈছোঁ আপোনালোকে বনাব বিচাৰিলে কোনখিনিৰ পৰা ঘৰটো ষ্টাৰ্ট কৰিব সেইটো এনেকৈ প্ৰথমতে আঁচডাল দি ল'ব পাৰে মিলাই ল'ব তেতিয়া ঘৰটো বনাবলৈ সুবিধা হয় নহ'লে বেকা তেৰা হয় প্ৰথমতে আঁচডাল টানি মিলাই ল'ব তাৰপিছত এইটো 17ৰ পৰা হ'ল নহয় ইয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিম এইটো 17ৰ পৰা এইখিনিলৈকে হ'ল নহয় ইয়াৰ পৰা ষ্টাৰ্ট নকৰোঁ এইটো ইয়াতো 17ৰ পৰাই আছে এইডালতো এই 17টা পাহৰো ইয়াৰ পৰা এনেকৈ ডাইৰেক্ট ডাবল কৰি লগাই নানো ইয়াৰ পৰা আনিম এইটোৰ পৰা এনেকৈ লগাম এনেকৈ তাৰপিছত এইটো এটা ট্ৰায়েংগলহে হৈ আছে পাহাৰৰ নিচিনা হৈছে এতিয়া ঘৰটো বনাব লাগিব নহয় ঘৰটো বনাবৰ কাৰণে কি কৰিম ইয়াতে আকৌ 8 পা ফুল লৈছোঁ 8 পা লৈ পিনি এইফালৰ পৰা হিচাপ কৰিম ইয়াৰ পৰা এই 9 নম্বৰ যি পাত পৰিব নহয় সেইটোৰ পৰা আকৌ হেৰি কৰিম ইয়াতে চাব পাৰি ইয়াৰ পৰা হিচাপ কৰিম 1 2 3 4 5 6 7 8 9 এই পৰা 9ত পৰিছে নহয় এই 9 নম্বৰ পাহাৰৰ পৰা ষ্টাৰ্ট কৰিম তেতিয়া ইয়াতো 9 হ'ব তেতিয়া ইয়াতো চাব পাৰে এতিয়া এই পাহ লগ লাগিহে এইফালে 9 হ'ব তেতিয়াহে সমান হ'বগৈ 1 2 3 4 5 6 7 8 9 ইয়াত যিহেতু এইটো আমি 8 পাহকৈ কাটি লৈছিলোঁ এই 9 নম্বৰ পাহ হিচাপ হ'ব নহয় সেই তেতিয়াহে ইয়াত এনেকৈ ট্ৰায়েংগলটো মিলিবগৈ ঠিক সেইদৰে এইটো ছাইডৰ পৰাও এনেকৈ ল'ম 9 নম্বৰ পাহত 1 2 3 4 5 6 7 8 9 এইটো 9 এই চাব পাৰে এই 9 আৰু এই দুটা বস্তু এইটো একেবাৰে মই এনেকৈ ট্ৰায়েংগল একদম হেৰি কৰি কোণাকৈ মানে হেৰি কৰি উলিয়াই নিদিওঁ ইয়াতে মই এইটো এনেকৈ ডাবল কৰি সমান কৰি ৰাখিম এনেকৈ দুপাহ কৰি ৰাখিম এনেকৈ আপোনালোকে বনাব বিচাৰিলে যদি এইটো এনেকৈ বহাই ল'ব বিচাৰে তেতিয়া এইফালে ইয়াতো এপাহ বাঢ়িব আৰু ইয়াতো এপাহ বাঢ়ি যাব এইফালেও এপাহ বাঢ়ি যাব সেইটো কাৰণে মই সেনেকৈ বাঢ়ি যাব বনাই ল'ব পাৰে কিন্তু মই ইয়াতে নাই বহোৱা ইয়াতে দুপাহতে মই শেষ কৰিছোঁ আৰু এইটো চাব এনেকৈ ট্ৰায়েংগলটো মিলোৱাৰ লগে লগে এই বৰফিটো মিলোৱাৰ লগে লগে ওপৰ ফালেও এইটোৰ লগত মিলিছেনে নে সমান হৈছেনে নে বেকা হৈছে নেকি সেইটো চাই ল'ব প্ৰথমে চিধা হৈছে নাই এইটো চিধা হৈছে এতিয়া ঠিক সেইদৰে এইফালেও লগাই যাম এতিয়া 8 পাহ কৰি এতিয়া এইটো ছাইডেও সেই ঠিক সেইদৰে 8 পাহ লগাই যাম এনেকৈ তেতিয়া এই পাহতে ইয়াতো 9 এইটো ইয়াত 8 পাহ আছে নহয় এই পাহ লগ লাগিহে ইয়াতো 9 হ'ব এনেকৈ ইয়াতে মিলাই যাম ঠিক সেইদৰে এইটো ছাইডেও মিলাম এই 9 নম্বৰ পাহে আমাৰ মিডল পইণ্ট হ'ব ইয়াতে এনেকৈ লগাই দিম এইফালেও ঠিক সেইদৰে মিলি যাব এইফালে এনেকৈ যেনেকৈ এইফালেও সেই একেদৰে বনি এনেকৈ বৰফি চেপত বনি হ'ব তাৰপিছত ইয়াৰ মাজে মাজে এতিয়া কালাৰ মিলাব লাগিব মই এটা ঘৰে মিলাই পিনি দেখাই দিম নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব ইয়াতে এতিয়া ইয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিম ইয়াত যিটো কালাৰ হ'ব ইয়াতো সেই একেটা কালাৰ হ'ব আৰু ইয়াতো একেটা কালাৰ হ'ব এনেকৈ হেলনীয়াকৈ মই মিলাই যাম ইয়াতে
ইয়াত এতিয়া 9পাহ ফুল আছিলে নহয় ইয়ালৈকে ইয়াৰ পৰা চাব পাৰে 1 2 3 4 5 6 7 8 9 ইয়াত 9পাহ হ'ল নহয় ইয়ালৈকে আৰু ইয়াতো সেই একেদৰে 9পাহে হৈছে 1 2 3 4 5 6 7 8 9 এই মিডল পইণ্টত এইফালৰ পৰাও 9পাহ হ'ব এইফালৰ পৰাও 9পাহ হ'ব এতিয়া কি কৰিব লাগিব 9পাহৰ পৰা আমি 2পাহ কমাই আনিম 7পাহ কৰিম এতিয়া ইয়াতে মই ৰেড কালাৰটো দিম সেইটো কাৰণে ৰেড কালাৰটো মই ইয়াতে 2পাহ কমাই আনিম 7পাহ হ'ব 1 2 3 4 5 6 7 ইয়াতে 7পাহ আছে চাব পাৰে এটা সাইডে মই 7পাহ লগাম ইয়াৰ পৰা ষ্টাৰ্ট কৰি এই একেডাল হেৰিৰ পৰা ষ্টাৰ্ট কৰিম 7পাহ লগাম 7পাহ দিলো নহয় ইয়াতে তাৰপিছত এইটো সাইডে আকৌ 7পাহ নলগাম এইফালে 6পাহ লগাম তেতিয়াহে ট্ৰায়াঙ্গল শেপত মিলিবগে এইটো এতিয়া ইয়াতে 6পাহ হ'ল নহয় ইয়াতো সেই একেদৰে মিলাম এটা সাইডে 7পাহ হ'ব যিকোনো এটা সাইডৰ পৰা মিলাই যাম আমি এইটো কোণৰ পৰা মিলালেও হ'ব এইটো কোণৰ পৰা মিলালেও হ'ব প্ৰথমে এইটো কোণৰ পৰাই মিলাই আহিম 7পাহ আছে ইয়াতে এইটো ইয়াতে এতিয়া তাৰপিছত ঠিক সেইদৰে ইয়াতো 7পাহ আছে এই 7পাহ ইয়াত লগালো নহয় ইয়াতে 6পাহ হ'ব আমি ইয়াতে ডাইৰেক্ট নলগাওঁ এতিয়া এইটো ফালৰ পৰা আকৌ ষ্টাৰ্ট কৰিম ইয়াতো 7পাহ প্ৰথমে লগাই ল'ম এইফালৰ পৰা প্ৰথমে কি কয় চুক কেইটা মিলাই ল'ম 7পাহ হ'ল এতিয়া 6পাহ কৰি লগাই যাম ইটো সাইডে ইয়াতে আছে 6পাহ আছে 6পাহ ইয়াত লগাই যাম তেনেকৈ 6পাহ হ'ব আৰু এই 6পাহটো এইফালে তেনেকৈ লগাই যাম এনেকৈ তাৰপিছতে ঠিক সেইদৰে ইয়াতে ৰেডটো ষ্টাৰ্ট হৈছে পিংকৰ পাছত ৰেড দিছোঁ নহয় ইয়াতো পিংকৰ পাছত ৰেড দিছোঁ ইয়াতো ঠিক সেইদৰে পিংকৰ পাছত ৰেডে হ'ব তাৰপিছত এতিয়া ইয়াতে য়েল্লো দিম য়েল্লোটো ঠিক সেইদৰে এতিয়া ইয়াত হেৰি 9 আছিলে ইয়াত 7 হ'ল ইয়াতে প্ৰথমতে এতিয়া 5পাহ আহিব এফালে আৰু এফালে আহিব 4পাহ এইটো এতিয়া মই ইয়াতে 5পাহ লৈছোঁ 5পাহটো এটা সাইডে লগাই যাম এনেকৈ তাৰপিছত 4পাহটো লগাম ইয়াতে সেই এটা লাইন আপোনালোকে যদি মিলাব পাৰে নহয় বাকীখিনি অট'মেটিক মিলাই ল'ব পাৰিব খালি প্ৰথম সেই বৰফি শেপটো মিলাবলৈহে অকণমান অসুবিধা ঠিক সেইদৰে ইয়াতো লগাই যাম এতিয়া এইফালে 5পাহ লগালোঁ তাৰপিছত এতিয়া 4পাহ কৰোঁ ইয়াতে 4পাহ এনেকৈ লগাই দিম আকৌ ঠিক ইয়াত য়েল্লো লগাইছোঁ নহয় এতিয়া ইয়াতে য়েল্লো লগাইছোঁ আৰু ইয়াতো য়েল্লোৱে হ'ব মই এইফালে লগাই নেদেখাওঁ আৰু তাৰপিছতে ইয়াত এতিয়া ব্লেকটো হ'ব মই ব্লেকটো দেখাই দিম ব্লেকটো এফালে 3পাহ হ'ব আৰু এফালে 2পাহ হ'ব এতিয়া ইয়াতে এটা সাইডে হ'ব এইটো 3পাহটো মই কৈছিলোঁ যে 3পাহ হ'ব এনেকৈ আৰু এটা সাইডে 2পাহ হ'ব এইটো সাইডে 2পাহ এই ইয়াতো ঠিক সেইদৰে ইয়াতে এতিয়া 2পাহ মাজত এতিয়া হোৱাইটটো দি গ'লে হ'ল আৰু এটা কালাৰহে থাকি গ'ল এইটো হোৱাইট এপাহ কৰি ইয়াতে যিখিনি ষ্টাৰ্ট হৈছিলে নহয় ইয়াতে মাজত দেখিছে নহয় এইটো হেৰি কি কয় হোৱাইটটো হৈছে ইয়াতো মাজতে হোৱাইটটো হ'ব আৰু ইয়াতো ব্লেক দিছোঁ ইয়াতো ব্লেকে দিছোঁ ইয়াতো হোৱাইট দিছোঁ ইয়াতো ইয়াতো য়েল্লো আৰু ইয়াত ৰেড আৰু এইটো ঘৰটোতো পিংকেৰে ষ্টাৰ্ট হৈছে ঠিক সেইদৰে ইয়াতো হ'ব এতিয়া ইয়াত প্ৰথমে ৰেড আহিব তাৰপিছত য়েল্লো ব্লেক তাৰপিছত হোৱাইট এনেকৈ হ'ব তাৰপৰা এইটো ঘৰ ষ্টাৰ্ট কৰোঁতে আকৌ বেলেগ কৰি দিম কালাৰবোৰ বেলেগ কৰি দিম ইয়াতে যদি প্ৰথমে পিংকৰ পাছতে ইয়াত ৰেডটো দিছিল ন ইয়াত ৰেড নিদিওঁ ডাইৰেক্ট হোৱাইট দিম হোৱাইটৰ পিছত এনেকৈ কালাৰ 5টা কালাৰৰ ভিতৰত যিকোনো এটা কৰি এনেকৈ মিলাই দিম বাকীখিনি মই এইটো স্পীড কৰি ভিডিঅ'টো দেখাই দিম আপোনালোকে চাই ল'ব পাৰিব যিহেতু সেইখিনি মিলাই থাকিবলৈ হ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আপোনালোকেও বৰ আমনি পাব চাবলৈ
গোটেই কালাৰখিনি মিলাই হোৱাৰ পাছত মই প্ৰথমতে অকণমান আঠা লগাই ল'ম। আঠা লগাই পিনি ফুলকেইপা তাত কি বুলি কয় আঁত খুৱাই ৰাখিম। তাৰ পাছতহে মেচিনত চিলাই কৰিম, সম্পূৰ্ণ চিলাই কৰি দিম। মই যিদৰে চিলাই কৰিছোঁ সেইদৰে আপোনালোকে যদি অকণমান আঠা লগাই পিনি চিলাব বিচাৰে তেনেদৰে চিলাইও যাব পাৰে। মই ইয়াতে অলপ অলপ আঠা লগাই লৈছোঁ প্ৰথমতে, যিহেতু মই চিলামেই সেইটো কাৰণে মই আঠাটো প্ৰথমেই কমকৈ লগাইছোঁ। যদি আপোনালোকে সম্পূৰ্ণ আঠা লগাবই বিচাৰে তেতিয়াহ'লে আঠাটো অলপ সৰহ সৰহ লগাব। এতিয়া মই চাদৰখনৰ ছাইডত পটি তেনেকৈ পটি হিচাপে নাই বনোৱা, আৰু লেছ লগাই দিছোঁ। চাব পাৰে মাল্টি কালাৰ লেছ এডাল লগাই দিছোঁ মই ইয়াতে। লেছডাল মই ইয়াতে ডাবল চিলাই লগাইছোঁ। এইখন হৈছে মেখেলাখন। এতিয়া সম্পূৰ্ণ মেখেলাখন মই আপোনালোকক দেখুৱাই দিছোঁ, চাব পাৰে। এনে হেভি ডিজাইনত বনাইছোঁ। এইটো আঁঠুলৈকে ফুল আছে হ'ব এইটো। আৰু কি বুলি কয় ওপৰ ফালে তেনেকৈ গাত আৰু একো ফুল দিয়া নাই মেখেলাখনৰ। আৰু কি কয় চাদৰখন আৰু মেখেলাখন দুইখনতে মই প্ৰথমতে কি বুলি কয় আঠাটো অলপ অলপ লগাই লৈছোঁ। লগাই লৈ পিনি চিলাই দিছোঁ। চিলাম যিহেতু সেইটো কাৰণে মই প্ৰথমে আঠাটো অকণমান লগাইছোঁ। যদি আপোনালোকে নিচিলাওঁ বুলি ভাবে তেতিয়াহ'লে আঠাটো ভালদৰে সৰহ সৰহকৈ লগাই পিনি তেনেকৈও কি কয় বনাব পাৰে। মই ইয়াতে যিহেতু চিলাম বুলিয়ে কৰিছিলোঁ সেইটো কাৰণে মই আঠাটো অকণমান কম লগাইছিলোঁ, কম লগাই ৰাখিছিলোঁ। এনেখন চাব পাৰে সম্পূৰ্ণ মেখেলাখনে মই দেখুৱাই দিছোঁ। এতিয়া চাদৰখন দেখুৱাই দিম। এইখন হৈছে চাদৰখন। চাদৰখনো সেই ঠিক সেইদৰে মেখেলাখনৰ সমানেই ফুল আছে। আৰু চাদৰখনৰ মই একদম তলৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ইয়াতে আৰু দহি গাঁঠিব লগাই বাকী আছে, বাকীখিনি চিলোৱাটো হৈয়ে গৈছে কমপ্লিট। এই গুণাকেইডাল থাকে যে গুণাকেইডালৰ ষ্টাৰ্টিঙৰ পৰাই মই আৰম্ভ কৰিছোঁ চাদৰখন। চাব পাৰে চাদৰখনত তেনেকৈ সেই মেখেলাখনৰ দৰে ইয়াতো একো গাপ আৰু বেলেগ ফুল দিয়া নাই। কৈছিলোঁ যে চাদৰখনৰ সেয়াটো লেছ এডাল লগাই দিছোঁ বুলি, তেনেকৈ পটি হিচাপে, আৰু বেলেগ তেনেকৈ বনোৱা নাছিলোঁ মই। যিহেতু এইখিনি কৰোঁতেই বহুত হেভি হৈ গৈছে মেখেলা চাদৰযোৰ, সেইটো কাৰণে মই ইয়াতে আৰু হেভি কৰিব নিবিচাৰিলোঁ। সেইটো কাৰণে মই কি কৰিছোঁ ইয়াতে লেছ এডাল লগাই দিছোঁ। এইটো লেছটো মই অফলাইনৰ পৰা লোৱা, আৰু এইখিনিও মই চব অফলাইনতে লোৱা। আপোনালোকে এই ফুলবোৰ ল'ব বিচাৰিলে অনলাইনতো ল'ব পাৰিব। আৰু লেছটো চাগে এইটো লেছটো চাগে অনলাইনত পাব কিজানি, মই কিন্তু অনলাইনৰ পৰা লোৱা নাছিলোঁ, অফলাইনৰ পৰা লৈছিলোঁ। এয়াই আছিলে মোৰ সম্পূৰ্ণ কাপোৰযোৰৰ ডিজাইনটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আকৌ এটা ভিডিঅ'ত আকৌ এযোৰ ধুনীয়া কাপোৰৰ ডিজাইনৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইখিনিতে মোৰ ভিডিঅ'টো সামৰিছোঁ। বাই।